নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ মটৰ, আলু, বিলাহী আৰু চয়াবিনৰ জোল। গতিকে তাৰ কাৰণে লৈছোঁ মটৰ, বিলাহী, আলু আৰু চয়াবিন। মিঠাতেল, সোৱাদ অনুযায়ী তেলখিনি দিছোঁ। তেলখিনি অকণমান গৰম হোৱাৰ পিছতে দিছোঁ পিঁয়াজ। এতিয়া আমি ইয়াত চয়াবিনখিনি দিছোঁ। চয়াবিনখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম। এতিয়া সিজাই লোৱা মটৰ, আলু আৰু বিলাহীখিনি দি দিছোঁ। প্ৰায় 5 মিনিটমান সময় এইখিনি ল' ফ্লেমত ভাজিম। পানী, এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি লৰাই দিম। এয়া আমাৰ কৰিবলৈ আৰম্ভ কৰিছে। কেঁচা জলকীয়া দি এতিয়া আমি কেঁচা জলকীয়া দিছোঁ। এতিয়া আমাৰ চব্জি উতলি আছে আৰু নহৰু কেইফুটামান তাতে দিছোঁ আৰু দিছোঁ আদা নহৰু পেষ্ট।